এতিয়া এখন বাৰীত আছো। বাৰীত যিহেতু বিহু আমাৰ যিটো লোকাচাৰ মতে, বিহু যিটো পৰম্পৰা মতে 100 এবিধ শাক খাব লাগে আৰু 100 এবিধ শাক বুটলি আছে আমাৰ এইসকল বাইদেউ দেখিছে বুটলি আছে। বাইদেউ 100 এবিধ হ'লগে নাই শাক বুটলি আপোনালোকৰ? হ'ল। কি কি বুটলিলে আপোনালোকে? মানে গোটেই 100 এবিধৰ নাম নকলে আপোনালোকে কি কি আছে কওকচোন, অলপ দেখাই দিয়কচোন যদি। নৰসিংহ, হয়, পালেং, আৰু তিতা কিবা কি বুটলিছে নেকি? কিবা তিতা যে লাগে, তিতা নেফাফু এইটো নেফাফু পাত, এইটো বহুত উপকাৰী আচলতে। মৰিচা, বন জালুক। মই এটা আনিছো। এইটো ৰঙালাও আগ, এইটো মানে ইয়াত জিংক থাকে, এইটো চকুৰ কাৰণে খুব ভাল বস্তু আৰু এই প্ৰতিষেধক হয়। এইটো মানিমুনি আগ, চাওঁ এইটো মানিমুনি আগ। এইবিলাক আচলতে পাবলৈ নাইকিয়া হৈ গৈছে, কিন্তু আমাৰ অসমীয়া সমাজৰ যিটো আচলতে লোকাচাৰ, বিহুৰ সময়ত 100 এবিধ শাকে খাব লাগে, বহুত বেমাৰ আজৰ কাৰণে ভাল। অসমীয়া সমাজৰ বিশ্বাস, আমাৰ এইটো লোকাচাৰ দেখিছে। এই বিহুৰ দিনাখনি এনেকে ছাৰ, যদি এই লোকাচাৰ বিষয়ে যদি ক'ব বিচাৰে যে আমাৰ বিহুৰ দিনাখনি খাব লাগে, কোন দিনাখনি খাব লাগে আৰু আমি এই ইয়াৰ উপকাৰিতাৰ বিষয়ে কওকচোন ছাৰ। হয়, আমি গৰু বিহুৰ দিনাখনে গৰুক গা ধুওৱাৰ পাছত আমি নামঘৰলৈ যাওঁ। নামঘৰত নাম লোৱাৰ পাছতে আমি বাৰীৰ শাক পাচলি বিচাৰোঁ। আমি 100 এবিধ শাক খাব লাগে। 100 এবিধ শাক খোৱাৰ উদ্দেশ্যটো হ'ল কি, আমি বছৰটোলৈ ৰোগমুক্ত হৈ থাকিব লাগে। বিশেষকৈ আমাৰ এতিয়া মই এটা লৈ আছোঁ, এইটো খুতৰাটোতো জিংক আছে আৰু এই ৰঙালাও আগতো জিংক আছে। আজিকালি চকু খুব বেয়া হৈছে, নৱপ্ৰজন্মৰ চকু বেয়া হোৱা গোটেই কাৰণটো হৈছে আমি যিবিলাক আঁহযুক্ত শাক পাচলি খাব লাগে। এইটো বিশেষকৈ আজিকালি ভাষাত এইটো ক্লিনজিং প্ৰডাক্ট বুলি কোৱা হয়। এইটো গোটেই মানে পেট চাফা কৰি লৈ যায় আচলতে খুতুৰা শাকে। আৰু ইয়াত বিশেষকৈ এই ডালটো বেছি ভাল এই ক্লিনজিঙৰ কাৰণে, পেট চাফা কৰিবৰ কাৰণে। গতিকে আমি 100 এবিধ শাক আমাৰ এই বছৰেকত খোৱা নিয়ম আছে, আৰু সেইদিনাখনৰ পৰাই আমি আচলতে 100 এবিধ শাক খোৱা আৰম্ভ কৰোঁ। আৰু বিশেষকৈ আজি যে যুৱচাম বা আজি ব্যক্তিসকল যে বেছি যে বেমাৰী হৈছে, চুগাৰ হৈ যায়, কিবা বেমাৰ হয়, এই গোটেই কথাটো হৈছে আমাৰ আজি তিতা শুকুতা এইবিলাক খাৰ এইবোৰ নাখায় আমাৰ। এতিয়া আমি অমিতা খাৰ সপ্তাহত এদিনকে খাব লাগে, নাখাওঁ। টেঙা খাব লাগে, নাখাওঁ। আজিকালি আচলতে নৱপ্ৰজন্মৰ ফাষ্ট ফুডৰ প্ৰতি বেছি আকৰ্ষণ হৈছে, আৰু সেইকাৰণে বেমাৰ আজাৰো বেছি হৈছে। হয়, আচলতে সেই অসমীয়া সমাজত আৰু আমাৰ অসমৰ যি পৰিৱেশত এই আচলতে কিছুমান গছ লতা লতিকা আছে, যিবিলাকৰ বহুত গুণাগুণ আছে। সুস্বাস্থ্য ৰাখিবৰ কাৰণে আচলতে সকলো উপাদানেই আমাৰ এই পৰিৱেশত পোৱা যায়, প্ৰাকৃতিক পৰিৱেশত পোৱা যায়, আৰু সেইসমূহ গ্ৰহণ কৰিব লাগে। আৰু আমাৰ যি অসমীয়া লোকাচাৰ মতে সেইখিনি আচলতে বিহুৰ দিনাখন এইবিলাক খোৱাৰ এইটো পৰম্পৰা আছে, সেইখিনি খাব লাগে আচলতে, যাৰ কাৰণে ৰোগৰ পৰা আপুনি আচলতে ৰোগ নিৰাময় হৈ থাকে। ছাৰ, কি ক'ব বিচাৰিছে? আচলতে মানে অকল মানুহৰ কাৰণে নহয়, গৰুৰ কাৰণেও খুবেই উপকাৰী আছে। আমি এতিয়া গৰু গা ধুৱাবলৈ যাওঁতে আমি মাখিয়তী চাকেৰে মাৰোঁ, তাত লাও বেঙেনা আমি দিওঁ, থেকেৰা দিওঁ। এইখিনি খুব মানে বিজ্ঞানসন্মত আচলতে। আৰু গধূলি আমি জাগ দিওঁ, আমি এই গছ বনৰ পাতেৰে আমি জাগ দিওঁ, বছৰটোলৈ যাতে মহে নেকামুৰে। এইটো খুব মানে আচলতে বিজ্ঞানসন্মত। গতিকে আমাৰ বিহুক লৈ আমি আচলতে গৌৰৱ কৰোঁ, আৰু আমাৰ বিহুটো বিহু হৈ থাকক। আমি সেইকাৰণে আজি এই বিহুৰ দিনাখন আমি শাক পাচলি বিচাৰি ফুৰিছোঁ। নিশ্চয়কৈ, আৰু সেইটো কাৰণে মই এই ব্লগৰ যোগেদি আচলতে দেখুৱাইছোঁ যে অসমীয়া আমাৰ যিটো পৰম্পৰা, বিহুৰ দিনাখনি গৰু বিহুৰ দিনাখনি 100 এবিধ শাক খোৱাৰ যিটো পৰম্পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ আছে বাইদেউসকল আছে, তেওঁলোকে শাক বুটলিছে, তেওঁলোকে দেখাইছে। অসম নগৰ সীমান্তৱৰ্তী এইটো অঞ্চল, কি নাম এইটো অঞ্চলটো? বনগাঁৱত আচলতে এই আছোঁ এতিয়া বৰ্তমান। বনগাঁৱৰ মহিলাসকল দেখিছে এনেকৈ সমজুৱাকৈ তেওঁলোকে বিহু নাম গাই খুব ধুনীয়াকৈ 100 এবিধ শাক বুটলিছে, আৰু তেওঁলোকে বনাই খাব। মই আপোনালোকক ধন্যবাদ জনাইছোঁ, আৰু 100 এবিধ শাকেৰে এতিয়া গৈ ৰান্ধি খাবগৈ। আৰু আপোনালোকেও চাই থাকিব ব্লগটো, আপোনালোকে ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।